নমস্কাৰ বন্ধুসকল, আজি আমি জানিম ইণ্ডিয়ান হিষ্ট্ৰীৰ পাৰ্ট 2। পাৰ্ট 1 মই আগতে দিছোঁ, চাই ল'ব। আজি পাৰ্ট 2 হয়। পাৰ্ট 1ত আছিল ষ্টোন এজ, আৰু ষ্টোন এজৰ পিছত আজি আহিল ইণ্ডেছ ভেলী চিভিলাইজেশ্যন, অৰ্থাৎ সিন্ধু সভ্যতা। শিলৰ যুগৰ মানুহখিনি ক্ৰমান্বয়ে উন্নত হৈ পেলাই সিহঁতে নদীৰ কাষত বসবাস কৰিবলৈ ল'লে, আৰু নদীৰ কাষত বসবাস কৰাৰ প্ৰথম মানুহখিনি আছিল ইণ্ডেছ ভেলী, অৰ্থাৎ সিন্ধু উপত্যকাৰ ওপৰত যিখিনি মানুহে বাস কৰিছিল, আৰু এই সভ্যতাখিনিকে সিন্ধু সভ্যতা বুলি কোৱা হয়। সিন্ধু সভ্যতা হ'ল পৃথিৱীৰ ভিতৰত এই সভ্যতাটো 4 নম্বৰ সভ্যতা। পৃথিৱীৰ প্ৰথম সভ্যতাটো হ'ল মিছ'পটেমাছ, অৰ্থাৎ টাইগ্ৰিছ আৰু ইউৰোপেক্টাছ নদীৰ কাষত যিটো সভ্যতা গঠন হৈছিল সেইটো হ'ল পৃথিৱীৰ প্ৰথম সভ্যতা। পৃথিৱীৰ দ্বিতীয় সভ্যতাটো হ'ল ইজিপ্তৰ নাইল নদীৰ কাষত হোৱা সভ্যতা, অৰ্থাৎ ইজিপ্ত সভ্যতা। পৃথিৱীৰ তৃতীয় সভ্যতাটো হ'ল চীনৰ হুৱাংহো নদীৰ ওপৰত, অৰ্থাৎ নদীৰ পাৰত হোৱা সভ্যতা। আৰু পৃথিৱীৰ একেবাৰে শেষত হোৱা সভ্যতাটো হ'ল সিন্ধু সভ্যতা, অৰ্থাৎ ইণ্ডাছ চিভিলাইজেশ্যন। সিন্ধু সভ্যতাৰ মানুহখিনিয়ে ক্ৰমাৎ খেতি কৰিবলৈ জনা হ'ল, কাপোৰ পিন্ধিব জনা হ'ল, আৰু লগতে সকলো জীৱ প্ৰায় ঘৰচীকৰণ কৰিবলৈ শিকি গ'ল। সিন্ধু সভ্যতাৰ মানুহখিনিয়ে ইমানে উন্নত হ'ল যে সিহঁতে খেল ধেমালি আদিবোৰ খেলিব জনা হ'ল, লগতে সিহঁতে নগৰ পৰ্যন্ত নগৰ বনাবলৈ আৰম্ভ কৰিলে। সিন্ধু সভ্যতাত দুখন চহৰ আমি বাৰুকৈ গম পাওঁ যে এখন হ'ল মহেঞ্জোদাৰো আৰু এখন হ'ল হাৰাপ্পা। মহেঞ্জোদাৰো আৰু হাৰাপ্পা, বিশেষকৈ মহেঞ্জোদাৰো সিন্ধু নদীৰ পাৰত পাঞ্জাৱ, বালুচিস্তান, গুজৰাট এইবিলাকক সামৰি লৈছিল, আৰু হাৰাপ্পা নগৰখন বৰ্তমান পাকিস্তানত পোৱা যায়। হাৰাপ্পা নগৰখন দায়াৰাম চাহানী নামৰ এজন ভূতত্ত্ববিদে 1921 চনত বিচাৰি উলিয়াইছিল। আনহাতে মহেঞ্জোদাৰো নগৰখন R.D. বেনাৰ্জী নামৰ এজন ভূতত্ত্ববিদে 1922 চনত বিচাৰি উলিয়াইছিল। মহেঞ্জোদাৰোৰ যিবিলাক নগৰ প্লেনিং আছিল, অৰ্থাৎ যিবিলাক নালা আছিল বা তেনেকুৱা কুঁৱা আছিল, সেইবিলাক আজিও মানুহে ৰহস্য ভেদ কৰিব পৰা নাই। সেই যুগতে মানুহসকলে বহুত সুন্দৰভাৱে এইবোৰ বনাই উলিয়াইছিল। পৃথিৱীৰ ভিতৰত সকলোতকৈ ডেভেলপ চিটি হ'ল, আগৰ সকলোতকৈ ডেভেলপ চিটিখনেই আছিল মহেঞ্জোদাৰো, আৰু ইয়াৰ ওপৰত বহু চিনেমাও ওলাইছিল। মহেঞ্জোদাৰোৰ দৰে হাৰাপ্পা নগৰখনো বহু উন্নত আছিল, আৰু সেই সময়খিনিক হাৰাপ্পা নগৰৰ সেই সময়খিনিক ব্ৰঞ্জ এজ বুলি কৈছিল, আৰু সিহঁতে পইচাৰ পৰ্যন্ত ব্যৱহাৰ কৰিবলৈ শিকি গৈছিল। বন্ধুসকল, আজিলৈ এইখিনিয়ে। ভাৰতীয় ইতিহাসৰ 3 নম্বৰ পাৰ্টটোলৈ অপেক্ষা কৰক। 3 নম্বৰ পাৰ্টটো মই পুনৰ ভালদৰে দিম। এইবাৰ আহিব আমাৰ বৈদিক পিৰিয়ড, অৰ্থাৎ দ্য আৰিয়ানছ। আজিলৈকে এইখিনিয়ে। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টি আইকনটো টিপিব। ধন্যবাদ।